গুটখা আৰু পান মছলা বিক্ৰী কৰিলে জেল হ'ব দোকানীৰ। ৰাজ্যত নিষিদ্ধ হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। গুটখা আৰু পান মছলা সেৱন কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। গুটখা আৰু পান মছলা বিক্ৰী কৰা দোকানীসকল সাৱধান হওক। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে হ'ব পাৰে জেল। নিষিদ্ধ কৰা হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। এই মুহূৰ্তৰ এটি ডাঙৰ খবৰ, গুটখা আৰু পান মছলা বিক্ৰী কৰিলে জেল হ'ব দোকানীৰ। ৰাজ্যত নিষিদ্ধ হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। গুটখা আৰু পান মছলা সেৱন কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হৈছে চৰকাৰ। গুটখা আৰু পান মছলা বিক্ৰী কৰা দোকানীসকল সাৱধান হওক। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে হ'ব পাৰে জেল। নিষিদ্ধ কৰা হ'ল গুটখা আৰু পান মছলা জাতীয় সকলো সামগ্ৰী। গুটখা আৰু পান মছলাক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিলে গুটখা আৰু পান মছলাৰ বিৰুদ্ধে এই সিদ্ধান্ত। গুটখা আৰু পান মছলা বিক্ৰী কৰা দোকানীসকল সাৱধান হবৰ হ'ল। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে হ'ব পাৰে জেল। গুটখা আৰু পান মছলা সেৱন কৰা সকলেও সাৱধান হওক। গুটখা আৰু পান মছলাৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিলে ঝাৰখণ্ড চৰকাৰে। ঝাৰখণ্ডত নিষিদ্ধ গুটখা পান মছলা উৎপাদন বিক্ৰী আৰু সংৰক্ষণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি ঝাৰখণ্ড চৰকাৰে নিৰ্দেশ দিছে। মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধপাত ভিত্তিক পান মছলা আৰু গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ'ব। ঝাৰখণ্ডত পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে গুটখা আৰু পান মছলাৰ। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে ঝাৰখণ্ড চৰকাৰে ৰাজ্যত গুটখা আৰু পান মছলা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল, পিছত প্ৰত্যাহাৰ কৰা হয়। এই নিষেধাজ্ঞা আৰু এবছৰৰ বাবে কাৰ্যকৰী কৰা হৈছে। মঙলবাৰে ঝাৰখণ্ডৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধপাত ভিত্তিক পান মছলা আৰু গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ'ব। এই নিৰ্দেশনা খাদ্য সুৰক্ষা আৰু গুণগত উন্নতি আইন 2006 ধাৰা 30(2) কৰ অধীনত কাৰ্যকৰী কৰা হৈছে। সাধাৰণ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ কথা মনত ৰাখি গুটখা আৰু পান মছলা বিক্ৰীৰ ক্ৰয় আৰু যোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰতৰ কেইবাখনো ৰাজ্যত গুটখা নিষিদ্ধ। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, বিহাৰ গুটখা বিক্ৰীৰ ওপৰত চৰকাৰী নিষেধাজ্ঞা। 2012 চনৰ মে মাহৰ পৰা কেৰালাত গুটখা বিক্ৰী কৰা নিষিদ্ধ কৰা হৈছে। 2012 চনৰ এপ্ৰিল মাহত অন্ধ্ৰপ্ৰদেশ চৰকাৰে গুটখা বিক্ৰী আৰু যোগান নিষিদ্ধ কৰিছিল। মহাৰাষ্ট্ৰতো পান মছলা আৰু গুটখা বিক্ৰী নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ পশ্চিমবংগ চৰকাৰে আগন্তুক এবছৰৰ বাবে বংগত গুটখা আৰু ধপাত ভিত্তিক মছলা বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে। গাইডলাইন জাৰি কৰিছে স্বাস্থ্য বিভাগে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ৰাজ্য চৰকাৰে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে জনোৱা হৈছে যে এই পদক্ষেপ 2011 চনৰ খাদ্য সুৰক্ষা আৰু গুণগত মানৰ নিয়মৰ বিক্ৰী নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞাৰ বিভিন্ন ধাৰা মানি চলিছে। অহা 7 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই নিষেধাজ্ঞা।